নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আৰু এইফালে এইবিলাক দেখিছেনে, খৰি কাটি ৰখা হৈছে। তাৰমানে মোৰ মনৰ বাৰ্থডে আহি আছে, তাৰ কাৰণে এইবিলাক খৰি চৰি কটা হৈছে। হাজবেণ্ডে কাটিলে, কিন্তু কটাখিনি দেখুওৱা নহ'লে। লাহে লাহে প্ৰিপেৰেশ্যনবিলাক চলাই থকা হৈছে। আৰু পিছফালে এয়া আমাৰ মৌমনে খেলি আছে, দেউতাকে খৰি ফালিলে সেইবিলাকে চাই আছিলোঁ। এইফালে এয়া কাপোৰো ধুই থকা হৈছে। বাৰ্থডেৰ কাৰণে অকণমানকৈ কামবিলাক কৰি থকা হৈছে। এইফালে ৰুমৰ কাপোৰখিনি চব আজি ধুই দিয়া হ'ল, চব চিজিল কৰিবলৈ লাগি গৈছোঁ। এতিয়া নেক্সট দিনাখন আহিলোঁ ঘৰলৈ, মানে লগৰজনীৰ আজি বিয়া, গতিকে তালৈকে যাবলৈ ৰেডি হৈছোঁ। বিয়া বুলি আচলতে অহা হ'ল। এইদৰে কাপোৰ সাজ পিন্ধি ল'লোঁ। সন্ধিয়া ওলাইছোঁ, যিহেতু মন্দিৰত বিয়া, আবেলিৰ পৰাহে ষ্টাৰ্ট হৈছে। আৰু এয়া আমি ওলাই মেলি ৰেডি। আৰু এয়া আমি এতিয়া আহি আছোঁ। এইফালে বৰ্তাৰ কোচৰ ছোৱালী গৈছে। বৰ্তা বাৰু বিয়ালৈ নাযায়, ৰাস্তালৈকে আহিলে, গতিকে বৰ্তাই লৈ আহিলে। আৰু এয়া আমি আহি আছোঁ, অলপ দূৰ খোজকাঢ়ি আহিব লাগে। সেইফালে সেয়া দেখিছেনে, জিলিকি যে আছে, সেয়াই হৈছে মন্দিৰ। এতিয়া এয়া আহি পেলাই পালোহি আমি বিয়াত, মানে মন্দিৰত। আৰু এয়া দৰা কইনা আমাৰ, আৰু এজনী আমাৰ মৌমন। তাই পিছে নামি যোৱা নাই, মানুহ যিহেতু বহুত দেখিছে, সেইকাৰণে তাই ভয় কৰিছে, নামি যোৱাগৈ নাই। নামি গ'লেতো ৰৈ নাথাকে। এইফালে মা বহি আছে, ভাইটি, মা, মই আৰু মৌমন, আমিকেইটাই আহিছোঁ বিয়ালৈ। এইজনী আমাৰ টিকলি। এইফালে বিয়াতো মানুহ যথেষ্ট হৈছে, দেখিছেনে? মানুহ যথেষ্ট, মানে জেগাকণো যিহেতু সৰু, সেইকাৰণে আচলতে মানুহ বেছি যেন লাগিছে। সেইকাৰণে আৰু এইজনী আমাৰ টিকলি ধুনীয়াকৈ সোমাই আছে। সেয়া মানুহ মানে হৈছে, মানুহ কিছুমান আহিছে, কিছুমান গৈছে। যিহেতু একেটা সময়তে সকলোখিনি আহে, সেইটো সময়তে আবেলিৰ পৰা ৰিচেপশ্যন হৈছে ইয়াতে। সেইজনী এবাৰ মৌমন আমাৰ মাৰ কোচলৈ গ'লগৈ। তেনেকৈ নামি যোৱা নাই বাৰু, নামি গ'লেতো তাই ৰৈ নাথাকে, দৌৰি ফুৰিবলৈ বিচাৰে। তাৰপিছতে আমাক খাবলৈ মাতিলে, ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। মন্দিৰ যিহেতু, সেইকাৰণে নিৰামিষ খুৱাইছে। আৰু এয়া আমিও খাই আছোঁ। ইয়াতে এয়া হোম যজ্ঞ কৰিবৰ কাৰণে এইবিলাক এখনক বেই কয় নে বেই নকয় নেকি, মই পাহৰিছোঁ বাৰু। সেইখিনি মানে ৰেডি কৰিছে। আৰু আমি বেছি সময়, এইফালে হৈছে আমাৰ কইনাৰ মাক। ইয়াতো বেছি সময় নকৰোঁ, গৈ থাকিম অলপ লাহে লাহে। এয়া ঘৰ আহি পালোহি। আৰু এইফালে হাজবেণ্ডে বনাই আছে লোকেল চিকেন। তেখেতে মাংস আজিয়ে ফাৰ্ষ্ট বনাইছে, মই জোৰ কৰি ক'লোঁ, গতিকে আমি অহালৈ তেওঁ লোকেল চিকেন বনাই আছিলে। ইয়াত তেওঁ বনাইছে ফাৰ্ষ্ট টাইমৰ কাৰণে। খাবলৈ পিছে বিৰাট ধুনীয়া হৈছিল দেই। ভিডিঅ' কৰিবলৈ মই পাহৰি থাকিলোঁ, যিহেতু ভিডিঅ'টো পিছত এডিট কৰিছোঁ, সেইকাৰণে কৈ দিছোঁ। মাংসখিনি সঁচাকৈয়ে খাবলৈ বহুত ধুনীয়া হৈছিলে। ফাৰ্ষ্ট টাইম হিচাপে বহুত ভাল বনাইছে তেওঁ। এয়া এইদৰে অকণমান দেখাই দিছোঁ। তেলটো পিছে অকণমান বেছি হ'ল, প্ৰথম যিহেতু অকণমানটো খেলি মেলি হ'বই, কিন্তু খাবলৈ ধুনীয়া হৈছিলে। নেক্সট টাইম আৰু ভাল হ'ব। গতিকে এনেকৈ অকণমানকৈ আপোনালোকক দেখাই দিলোঁ। চাওঁ। এতিয়া আকৌ নেক্সট দিনাখনহে আপোনালোকক লগ পাইছোঁ। আজি আচলতে বজাৰলৈ যাব লাগিব, ইয়াতে মৌমনক থৈ বাৰ্থডে বজাৰৰ কাৰণে, যিহেতু পৰহিলৈ বাৰ্থডে আহি পালেহি, মানে 25 তাৰিখে। গতিকে বাৰ্থডে বজাৰ কৰিবলৈ যাব লাগিব। বতৰটো বেয়া, বৰষুণ দি আছে। পিছলৈ পিছে ৰ'দ দিবগৈ, মানে দিলে, যিহেতু পিছত কৈছোঁ, মই ভইচখিনি পিছত দিছোঁ, সেইকাৰণে কৈ দিছোঁ। এয়া দেখিছেনে, পৰিৱেশটো ইমান বেছি ধুনীয়া লাগিছে। আৰু এইজনী মই উঠি আহিছোঁহে তেতিয়া। আৰু এতিয়া এয়া ৰ'দ ওলালেগৈ ফাইনেলি। 11মান বজাত আমি ঘৰৰ পৰাই ওলাই আহিছোঁ, খাই বৈ পেলাই। এতিয়া গৈ থাকিম বজাৰলৈ, আৰু তাত গৈ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। এতিয়া এয়া আমি পালোহি যোৰহাট কলেজ। আচলতে হাজবেণ্ডৰ ইয়াতে কাম এটা আছে, আৰু আমি গছ এজোপাৰ তলতে বহি আছোঁ। তেওঁ গ'ল ভিতৰলৈ। আমাৰ বজাৰ কৰা হৈ গ'ল। বজাৰ কৰাৰ পিছত আৰু কেইটামান বস্তু বাহিৰত ল'বলৈ আছিলে, তাতে বস্তুখিনি ৰাখি আমি চাহ খাবলৈ আহিলোঁ। চাহ একাপ খাই লওঁ, চিংৰা আৰু চাহ ল'লোঁ। এইফালে এওঁলোকেও খাই আছে। ঠিক আছে, চাহকাপ খাই লওঁ।
এইখন দোকানতে আমি বজাৰবিলাক কৰিলোঁ। ইয়াতে বজাৰখিনি ৰাখি থৈ গৈছিলোঁ। এতিয়া এইখিনি গোটেইখিনি গাড়ীত ভৰাব লাগিব। সেয়া বস্তুখিনি তেওঁলোকে আমাক গাড়ীত ভৰাই দিলে। বাৰ্থডে বজাৰ আৰু এইবিলাক যি লাগে, যিখিনি মানে দৰকাৰী সেইখিনি সকলোখিনি লোৱা হ'ল। এতিয়া আমি ঘৰলৈ গৈ থাকিম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন।